ওয়েলকাম ব্যাক মাই ডিয়ার স্টুডেন্টস। সো ইয়াৰ আগত আমি চাইছিলোঁ যে জীৱীয় আৰু অজীৱীয় সম্পদটো, তালৈকে আমি চাইছিলোঁ। সো আজি আমি ইয়াত চাম নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। তাৰ পৰা আমি ইয়াৰ কি পইণ্টছবিলাক চাই যাম। সো তাৰ আগতে মই কৈ লওঁ যে মই মানে এই পিচটোত আৰম্ভ কৰিছোঁ ক্লাছ 10ৰ জিঅ'গ্ৰাফী চেপ্টাৰৰ মানে কি পইণ্টছবিলাক, ইম্পৰ্টেণ্ট কি পইণ্টছ। সো মই ইয়াৰ আগত অলৰেডি দুটা ভিডিঅ' আনিছোঁ, এটা ফুল ভিডিঅ' এটা শ্বৰ্ট ভিডিঅ'। সো দুটাতে মই এই জীৱীয় আৰু অজীৱীয় সম্পদলৈকে কভাৰ কৰিছোঁ। সো এইটো মোৰ থাৰ্ড ভিডিঅ' আৰু ইয়াত মই ইয়াৰ পৰা বাকী যিখিনি বাকী আছে এই চেপ্টাৰটো এইখিনি কমপ্লিট কৰিম। তাৰপিছত ইয়াৰ নেক্সট চেপ্টাৰবিলাকত মই আৰম্ভ কৰি দিম। চ' কিবা অপিনিয়ন থাকিলে বা কিবা প্ৰব্লেম থাকিলে কমেণ্ট বক্সত শ্বেয়াৰ কৰিবা। চ' এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। চোৱা, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ, ইয়াৰ কি পইণ্টছ কি আছে। মেইন বুকখনটো গোটেই পঢ়িব লাগিব, বাট যদি এনেকুৱা আছে যে আমি ইমান টাইম নাই হাতত, পঢ়া হোৱা নাই, দেন এইবিলাক পইণ্টছবিলাক ফ'ল' কৰিব পাৰা। চ' ফাৰ্ষ্ট, যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃ পুনৰীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃ পুনৰীকৃত বা পুনৰ সৃষ্টিক্ষম সম্পদ বোলা হয়। এতিয়া চোৱা, তোমালোক সকলোৱে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ বিষয়ে জনা, গতিকে মই ইয়াত বিশেষ ক'ব লাগে বুলি নাভাবোঁ। বাট ইয়াৰ ইম্পৰ্টেণ্ট কি হ'ল যে তিনিটা শব্দ চিমিলাৰ আছে, যেনে পুনঃ পুনৰীকৃত বা পুনৰ সৃষ্টিক্ষম বা নৱীকৰণযোগ্য। এই তিনিটা শব্দ একে, তোমালোকে অকল পঢ়ি যাবা নৱীকৰণযোগ্য সম্পদ, কিন্তু পৰীক্ষাত আহি যাব পাৰে পুনঃ পুনৰীকৃত বা পুনৰ সৃষ্টিক্ষম, তাত খেলি মেলি লাগিব পাৰে। চ' এই তিনিটা শব্দ মনত ৰাখিবা, উদাহৰণ তোমালোক সকলোৱে জানা। নেক্সট আহিল অনৱীকৰণযোগ্য সম্পদ। ইয়াৰ পৰা চিন দিবা, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনেবিলাক সম্পদক কি বোলে, অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন। এই তিনিটা মনত ৰাখিব লাগিব, অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন সম্পদ। উদাহৰণবিলাক ভালকৈ পঢ়ি যাবা। আৰু এটা কথা মনত ৰাখিব লাগে যে খনিজ পদাৰ্থৰ ভিতৰত কি পৰে, খনিজ পদাৰ্থৰ ভিতৰত তাম, সোণ, চূণ, শিল, লোহ, ৰূপ, এই 5টা বস্তু পৰে স্পেচিয়েলি। চ' এই 5টা মনত ৰাখিব লাগিব, ইয়াত খনিজ পদাৰ্থৰ ভিতৰত কোনকেইটা পৰে। ইয়াৰ পৰা MCQত কুৱেশ্যন আহি যাব পাৰে। চ' ভালকৈ পঢ়িবা এইখিনি। নেক্সট আহিল ব্যক্তিগত জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পদ। একদম ইজি টপিক, মই জাষ্ট কি পইণ্টছ দিছোঁ, ইয়াত নুবুজাৰ কোনো কথাই আহি নপৰে, তথাপি বুজি নাপালে এইখিনি শ্বেয়াৰ কৰিবা। চোৱা, মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা সম্পত্তি আৰু নিজা ভাল গুণ, যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদ বোলে। অৰ্থাৎ এনেকুৱা বস্তু যোনবিলাক অকল তোমাৰ অধিকাৰত থাকে বা তুমি ৰাখিব পাৰা, অইন কোনেও নোৱাৰে, সেইখিনি কি বোলে, ব্যক্তিগত সম্পদ বোলে, ইণ্ডিভিজুৱেল অৰ পাৰ্চনেল ৰিচৰ্চেছ। চ' ইয়াৰ পিছত আহিল যে এইখন দেশৰ তত্বাৱধানত বা দখলত এইখিনিৰ পৰা এইখন দেশৰ তত্বাৱধানত দখল থকা সকলোবোৰ সম্পদ, যেনে ৰাস্তা ঘাট, ভূমি, দলং, এক্সেট্ৰা ইয়াৰ পৰা কৰি এই আদিক জাতীয় সম্পদ, নেশ্যনেল ৰিচৰ্চেছ বোলা হয়। ইয়াক নেকি এইখিনি মেইন, এইখিনি মাৰ্ক কৰি দিবা। চ' তাৰপিছত নেক্সট আহা যে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ, যেনে সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদি একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলা হয় ইয়ালৈকে। চ' এই বস্তুটো এইখিনি ইম্পৰ্টেণ্ট আছিল। চ' ভালকৈ চাব গ'লে এই ব্যক্তিগত সম্পদটো অলপমান জানিলে বেছি ভাল, অলপ ভালকৈ জানিলে। মানে ইয়াৰ আগতে এটা প্ৰশ্ন আহিছিল, মেট্ৰিকত অহা নাই বা টেষ্ট পৰীক্ষাত আহিছিল, চ' আহি যাব পাৰে। এই বস্তুটো আহা পেজ নম্বৰ 10। চ' উল্লেখযোগ্য যে এইখিনি বাদ দিলোঁ বাৰু, কিন্তু ইয়াৰ এটা কি আছে যে এইখিনি চোৱা, প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি সকলোতে কি হয়, বিৰাজমান, সকলোতে পায়। এইটো পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ, চ' এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান শব্দটো মনত ৰাখিব লাগিব, চিৰ বিৰাজমান সম্পদ। কি সম্পদ? চিৰ বিৰাজমান সম্পদ বোলে। চ' এই লাইনটো মাৰ্ক কৰি থবা ইয়াৰ পৰা, যে প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান, যেনে সূৰ্য ৰশ্মি, বায়ু, পানী আদিৰ পৰা কৰি চিৰ বিৰাজমান সম্পদ বোলে ইয়ালৈকে। আৰু এটা আছে ইয়াৰ পিছতে, আনহাতে প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ স্থানতে, বিশেষ স্থানত উপলব্ধ তেনে সম্পদবোৰক স্থানিক সম্পদ বোলে। এটা হ'ল কি চিৰ বিৰাজমান সম্পদ, আৰু এটা আহিল কি স্থানিক সম্পদ, লোকেলাইজড ৰিচৰ্চেছ। চ' স্থানিক সম্পদ, তেনেবোৰ সম্পদক স্থানিক সম্পদ বোলে। এই দুটা একদম ইম্পৰ্টেণ্ট, এই দুটা আমি মনত ৰাখিম। চ' নেক্সট আমি তলত চাম সম্পদৰ সংৰক্ষণ, অৰ্থ, প্ৰয়োজনীয়তা আৰু পদ্ধতি। চ' ইয়াত এইখিনি সিমান এটা নাই বাৰু, এনেই পঢ়িবা, বুজিবৰ বাবে গোটেইখিনি পঢ়িবা। ইয়াৰ পৰা ওপৰৰ পৰা ধুনীয়াকৈ ইয়ালৈ গোটেইখিনি পঢ়িব লাগিব বুজিবৰ বাবে। এই পিঠিও পঢ়িম আমি, এই পিঠি। চ' তাৰে ভিতৰত ইয়াৰ এটা মাৰ্ক কৰিব লগা লাইন আছে। চ' সেইটো হ'ল কি যে সম্পদৰ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণতো ওতঃপ্ৰোতভাৱে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনা, ইয়াৰ পৰা মাৰ্ক কৰি আমি, সাধাৰণতে কোনো ধৰণৰ বিনা
আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয় কনজাৰভেশ্যন অফ ৰিচোৰ্চেছ ঠিক আছে হোৱাট ইজ কনজাৰভেশ্যন অফ ৰিচোৰ্চেছ আমি ইয়াৰ পৰা চাম যে সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ এইখিনিৰ পৰা এই ৰিচোৰ্চেছ বোলা হয় ইয়াক লৈ আমি চিন দিম আৰু এই লাইনটো আমি মনত ৰাখিম যেনেকৈ কি নহওক এই লাইনটো আমি মনত ৰাখিব লাগিব অৰ্থাৎ সম্পদৰ সংৰক্ষণৰ উদ্দেশ্য আমি কিছুমান এইখিনি বাৰু সো এইটো ভিডিঅ'ত এইখিনি আছিল আৰু আজিলৈ এইখিনিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পাৰ্ট 4টো অতি শীঘ্ৰে চেনেলত পাই যাবা পাৰিলে মই কাইলৈ দিম সো তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰি দিবা আৰু নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা আজিলৈ বাই বাই